গাইজ আজি এনেকুৱা এজন ব্যক্তিক লগ কৰিব গৈ আছোঁ তো মানুহজনক লগ পাওঁ নে নাপাওঁ গেৰাণ্টি নাই তো হ'লেও যাওঁ আমি সিহঁতৰ ঘৰত তো আমাৰ সকলোৰে চিনাকিয়ে হয় মানুহজন তো যাম সিহঁতৰ ঘৰত যাই কিনে তাক লগ পাওঁ নে নাপাওঁ গেৰাণ্টি নাই তো চাই থাকক একদম স্কিপ নকৰিব ভিডিঅ'টো শেষলৈকে চাওক মজা হ'ব গৈ আছে তো চাই থাকক ভিডিঅ'টো শেষলৈকে পালোঁ আমি প্ৰসন্নৰ ঘৰ তো আমি প্ৰসন্নৰ গাঁওখন দেখুৱাই লওঁ অলপমান এইটো হৈছে পুখুৰী পাৰ ইয়াতে বোলে ভিডিঅ' চিডিঅ' বনাহি তো আছে এইটো প্ৰসন্ন মই আপোনালোকক HB ষ্টুডিঅ'লৈকে স্বাগতম জনাইছোঁ আৰু HB ষ্টুডিঅ'ত আজি মই প্ৰসন্ন ডেকা বুলিয়ে কৈছোঁ মই আছোঁ আৰু লগতে মোৰ ঘৰত আহিলে আজি গাড়ী চাবৰ কাৰণে নোকোৱাকৈ আহিছে মই জাষ্ট এইখিনিত কিবা কৰি আছিলোঁ নোকোৱাকৈ ডাইৰেক্টলি আহি গৈছে এতিয়া হেৰি কৰিম আৰু মোক মানে অলপমান ইণ্টাৰভিউ ল'ব বা গাড়ী চাব আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে কি হয় কি নহয় গোটেইখিনি মানে আজি নোকোৱাকৈ আহিলোঁ ডাইৰেক্টলি নোকোৱাকৈ আহিছে হ'লেও মই বাৰু কি কৈছে কিবা ক'ব নেকি বুলি মই বাৰু এনেও খং চং নকৰোঁ বাৰু তাৰপিছত মোৰ বহুত ভয় লাগি আছে মানে একদম বুকখন ধাপ ধাপ কৰি আছে কিবা কয়ে নেকি বাৰু নাই সেনেকুৱা একো নাই বাৰু তো তোমাৰ এইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল যে ইউটিউব যে কৰিছা তুমি তোমাৰ কেনেকৈ মনলৈ আহিল তোমাৰ তো ফাৰ্ষ্টতেতো মই এনেই গাড়ী চাড়ী বনাইছিলোঁ যেতিয়া আজিৰ পৰা 3 বছৰ আগত গাড়ী চাড়ী বনাইছিলোঁ আৰু গাড়ী চাড়ী বনোৱাৰ পাছত তাৰ 2 মাহমান পিছত তাৰ আগতে ইউটিউব দেখা পাইছোঁ কিন্তু ইউটিউবৰ মানে নাজানো আৰু ইউটিউবৰ পৰা যে পইচা ইনকাম কৰিব পাৰি মানে 2017 মানলৈকে ইউটিউবৰ পৰা পইচা ইনকাম কৰিব পাৰি বুলি নাজানো জাষ্ট ইউটিউবত ভিডিঅ' চাওঁ ছাবস্ক্ৰাইব কি বস্তু নাজানো বা বাকী একো নাজানোৱে আৰু ইউটিউব কেনেকৈ খোলে সেইটো নাজানো তাৰপিছত 2 দিনমান পিছত যেতিয়া সেই গাড়ীৰ ভিডিঅ'টো ভাইৰেল তাৰপাছত ভাবিলোঁ যে ভাইৰেল হোৱাৰ পিছত ভাবিলোঁ মই যদি চেনেলটো দিওঁ তেতিয়াহ'লে হয়তো ভাল হ'ব তেতিয়া মই ইউটিউবত কিছুমান ভিডিঅ' চালোঁ আৰু ইউটিউবত মাৰিবও নাজানো মানে ইংলিছতো ইমান লিখিব নাজানো তাৰপিছত কিবা ভাবি এনেকৈ লিখিলোঁ লেখাৰ পিছত বহুত দিনৰ মূৰত এনেকৈ খোলা হ'ল তাৰপিছত ভিডিঅ' এটা আপলোড দিলোঁ বা 10টা 5টা এনেকুৱা ভিউজ অহা হ'ল তাকো মানে শ্বেয়াৰ কৰিলেহে ভিউজ হয় এনে ভিউজ নহয় তো সেনেকৈ কৰি চবৰে ফাৰ্ষ্টতে মানে যেতিয়া ফাৰ্ষ্ট তো ফ্ৰেণ্ডছ এইখন হৈছে আমাৰ TRB জিন্তুৰ গাড়ী হয় মানে নতুনকৈ বনাই আছে বোলে এইখন 50% কাম শেষে হৈছে মানে কামখিনি পুৰা শেষ হৈছে এতিয়া 2 দিনৰ পিছত আপোনালোকে মোৰ চেনেলত দেখাই পাব ভিডিঅ'টো চাই থাকক আৰু ইয়াৰ মানে কি আছে ঘৰত চবখিনি দেখাই আছোঁ এইফালে আছে না চব এইফালেও আছে এইফালে কি আছে এইফালে এই বেয়া বস্তুখিনি পৰি থকাখিনি ধুনীয়া আছে পিছফালে দি এনেকুৱাকৈ পূৰা পেলাইছে মানে এনেকুৱাকৈ মানে আৰু যিবিলাক অলাগতিয়াল বস্তু গোটেইখিনি এইফালে পেলাই থৈ দিয়া আছে আৰু ইয়াৰ ঘৰৰ ভিতৰত মানে আৰু কি আছে মই দেখুৱাই আছোঁ আৰু ইয়াৰ টেবুলখন চাওক এইখন আছিলে ড্ৰোনখন কি হ'ল এইখন কেমেৰা আছিল নেকি নে কেমেৰা আছে আৰু এইটো হৈছে ইনভাৰ্টাৰ ন ইনভাৰ্টাৰ বহুত কিবা কিবি বস্তু আছে দেখুৱাব চব বস্তু আছে আৰু এখন কি বনাই আছে না কিবা ঘড়ী চৰি বনাবৰ কাৰণে এই কিবা নতুন বস্তু এটা বনাব ভিডিঅ'ত দেখা পাব বনোৱাৰ পিছত আৰু কি আছে এই কিবা যে ভিতৰৰ দিকে এইবিলাক কিবা কিবি আৰু এইফালে বহুত কিবা কিবি আছে দেখুৱাব নোৱাৰি ইমান এইটো এটা আছে সেইটো কি বস্তু দুটা আছে দিয়া এতিয়া লেখা আছে ডিম্পু বৰুৱা ডিম্পু উল্টা হৈছে ডিম্পুটো উল্টা হৈছে এই ডিম্পু ব্লগ ডিম্পুৰ কাৰণে বনাই থৈছোঁ এইটো ডিম্পুক দিব আৰু ডিম্পুদাৰ কাৰণে বনাই আছে এইটো ডিম্পুদাক মানে গিফ্ট দিব ভিডিঅ'ত কৈছা নেকি কোৱাটো নাই কোৱা নাই বোলে ভিডিঅ'ত ডিম্পুদাক কোৱা নাই এতিয়ালৈকে বৰ্তমান আৰু এইটো যিটো ফাৰ্মা এইটো পুৰা চিমেণ্টেৰে বনাই দিছে পুৰা মানে চিমেণ্টেৰে বনাইছে এইটো সেনেকৈ বনাইছোঁ কিন্তু এইটো এটা বেলেগৰ কাৰণে বনাইছোঁ এইটো বেলেগৰ কাৰণে এইটো ডিম্পুদাৰ কাৰণে বনাইছে বিৰাট ওজন 1 কিলোমান আছে কিজানি এইটো 1 কিলোমান আছে তো আৰু বহুত কিবা কিবি আছে তো গাড়ীখনৰ অৱস্থা এই কৰিছে ইঞ্জিনটো নাই অকল মানে হেৰিটো আছে ফ্ৰেমটো আছে আকৌ নতুনকৈ বনাব এবাৰ বেলেগ বনাব না মই ভাবিছিলোঁ গাড়ীখনত উঠি পেলাই একবাৰ চলাই চাম কিন্তু মোৰ আশা সম্পূৰ্ণ নহ'ল তো নতুনকৈ বনালোঁ
নিশ্চয় আশা কৰিছোঁ। নিশ্চয় আহিবা তোমালোকে। আৰু ই মোৰ লগতে যাব এতিয়া। এই তো চাই থাকক ভিডিঅ'টো। আমি গৈ আছোঁ এতিয়া বৰ্তমান ক'ত আছিল? কলাগাঁও না? কলাগাঁও ফালে ফুৰিব যাম। পচন্দক আজি লগ পালোঁ। ফাৰ্ষ্ট দিনাই মানে আমি ফুৰিব গৈ আছোঁ। এনেকুৱা মানে আজি মানে একদম মানে বহুত পুৰণা ফ্ৰেণ্ড এনেকুৱা লাগিছে ওলালোঁ আমি। আপোনালোকে পুৰা চাই যাব দেই আমাৰ চেনেল, ইয়াৰ চেনেলটো চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে কিবা ধৰক ক'ৰবাত যাব লাগে, ব্লগ বনাব লাগে, সেইখিনি ইয়াক ক'ব, আপোনালোকে ই দেখাই যাব। আপোনালোকক কমেণ্ট কৰি জনাব মই ক'ত যাব লাগে, কি কৰিব লাগে, সেইটো মোৰ ওপৰত। আৰু আপোনালোকক কমেণ্ট কৰি একদম নতুন চেনেল তাৰমানে, তো সেইকাৰণে অলপমান গৈ থাকোঁ আগৰ ফালে, চাই থাকক ভিডিঅ'ত। ডাইৰেক্ট ভাটিকানাৰ পৰা এলি খোজ কাঢ়ছোঁ। তো ফ্ৰেণ্ডছ খাম পানী পুৰি পাই গ'লোঁ ঔতলা চকত। সেইফালে আছে প্ৰসন্ন, তো প্ৰসন্ন দি দিলে মোক সেইটো বাতিটো। তো খাম এতিয়া আমি পানী পুৰি। কি খাম? পানী পুৰি, গোলগপ্পে। দাদা দিয়ক পানী পুৰি। তো খাই লওঁ, আপোনালোকে চাই থাকক। দাদা বাই বাই কৈ দি। পচন্দ গাড়ী ঘূৰালে তো উঠি লওঁ গাড়ীত। তো উঠি ল'লোঁ গাড়ীত। তো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক শেষলৈ আৰু ধুনীয়া ধুনীয়া বস্তু দেখোঁ। হেল্ল' গাইজ, তো সকলোৰে খবৰ বাৰু ভালনে? তো আজি আহিলোঁ আমি যি trba জিন্তুৰ ঘৰত। তো জিন্তুৰ ঘৰত কেনেকৈনো কাম কৰে চবখিনি বস্তু দেখুৱাই আছোঁ আজি। তো চাই থাকক ভিডিঅ'টো, মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ আপোনালোকক। তো ফ্ৰেণ্ডছ জিন্তুৰ অৱস্থা চাওক, মাৰি আছোঁ আৰু ইডিট পুৰা এডিট মাৰি আছে। এইফালে দুটা তিনিটা ডেস্কটপ, বেলেগতকৈ অলপ বেলেগ মানে ই অলপ। তো দুটা ফেন, এইটো এটা ফেন আৰু এইটো এটা ফেন, আৰু মই আছোঁ মাজতে দুটা ফেনৰ মাজত। তো ই এনেকৈ ভিডিঅ' এডিট কৰি আছে আৰু। কি এপে? তো এইটো কোনে গিফ্ট দিছিল? কোনটো? এইটো তোমাৰ যে ফটোটো নগৰ বাহিৰ ল'ৰা এজনে দিছিলে বোলে ফটো এডিট। আৰু এইফালে বহুত কিবা কিবি বহুত বস্তু দেখুৱাই পাত্তা নাই দে, বহুত আছে। আৰু মানে গাইজ, আৰু ই যে ভিডিঅ' কৰে এইখিনি জেগাত কৰে, এখন পকাৰ ভাল হয়। হেল্ল'। আৰু এইফালে আছে বহুত কিবা কিবি বস্তু। এইফালে লাইট, এইটো লাইটৰ ষ্টেণ্ড, আৰু হৈছে মোবাইলৰ ষ্টেণ্ড। তো এনেকুৱাকৈ ভিডিঅ'বিলাক কৰে আৰু প্ৰায় খবৰো বাৰু ভালনে এনেকৈ দিওঁ আৰু কোনখিনি জেগাত ভিডিঅ' বনাই যায় এইখিনিতে। অঁ, ভিডিঅ'ত বাৰু দেখিয়ে থাকে বাৰু। ইয়াতে ষ্টেণ্ড লগাই ইয়াতে বিচনাত মই লাইট ফিট কৰি লওঁ, দুখনৰ মাজত লওঁ, বেক চাইডে কেমেৰা এইটো লাইটটো জ্বলাই লৈ লওঁ, সেইটো লাইট জ্বলাই লৈ লওঁ, এলইডি হয় তেনেকৈ বনাওঁ। তো হাই কৰি দি এটা হাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই, নতুনকৈ চেনেল খুলিছোঁ। কি তোমাৰ চেনেলটো? HP ষ্টুডিঅ'। গতিকে HP ষ্টুডিঅ' চেনেলটো আপোনালোকে যিসকলে চাই আছে বৰ্তমান, সেইসকলে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব নকৰাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। পূৰা মজা সুন্দৰ ব্লগিং ভিডিঅ' আহি থাকিব, তো মজা আৰু মানে গাইজ, জিন্তুৰ ঘৰৰ পৰা আহি পাই গ'লোঁ লখিমপুৰ পুখুৰী। তো আমাৰ দৰং জিলাৰ ভিতৰত এইটো হৈছে সৰ্বশ্ৰেষ্ঠ ডাঙৰ পুখুৰী। তো দৰং জিলাত এইটো নাম জ্বলা এটা পুখুৰী। তো বহুত ডাঙৰ হয়, বহুত বিঘাৰ পুখুৰী হয়। তো আপোনালোকে যদি কেতিয়াও আহি পোৱা নাই, আহিব। ধুনীয়া, ইয়াত পিকনিকো খায় মানুহবিলাকে। তো আহিব কেতিয়াবা আপোনালোকেও। এনেকৈ আহি পাই গ'লোঁ আমি। ক'ত আহি পালোঁ কৈ দিয়ক? লখিমপুৰ পুখুৰী। এইফালে আছে লখিমপুৰ পুখুৰী। আমি ইয়াত থিয় হৈ আছোঁ, মানুহ এজনৰ ৰখি আছোঁ। মানুহ এজন আহি পোৱা নাই, আহি পালে অলপ লগ কৰি উঠি যাম আৰু। অলপ লগ কৰিম, সেইখিনি বাৰু নেদেখাওঁ। তো চাই থাকক ভিডিঅ'টো, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব। লগতে ঘণ্টা বটন দবাই দিব, আৰু ইয়াৰ ভিডিঅ'বোৰ পূৰা যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু ভালদৰে গোটেইখিনি কৰিব আৰু। নতুন চেনেল অলপমান আগবঢ়াই দিয়াটো ভাল।
আৰু এনেকৈ আগুৱাই গ'লেহে মানে মই ভিডিঅ' বনাব চান্স পাই যাম। ফাৰ্ষ্ট টাইম কাৰণে কথা ইমান ক'বলৈ নাজানো নতুন কাৰণে আৰু কেমেৰা আগত ফাৰ্ষ্ট ভয় কৰে, তো যেতিয়া হয় তেতিয়া হৈ যাব। তো আজিলৈ বাই বাই।